এয়া আজি গৰম দিনত গা শীতল পেলাই দিয়া এটা থালি লৈ আহিছোঁ আপোনালোকৰ আগত। এয়া প্ৰথমে কঁঠাল গুটিকেইটা বাকলি গুচাই লৈছোঁ আৰু আলুকেইটা ধুই লৈছোঁ। আৰু এয়া হৈছে খৰুৱা বেঙেনা আৰু আলু। তাৰ পাছত কঁঠাল গুটিকেইটা কুকাৰত দি দিছোঁ আৰু বেঙেনা আৰু আলুকেইটা ভাপত দি দিছোঁ। ভাপত দিওঁতে কিন্তু একেবাৰে জুইটো কমাই ল'ব লাগিব দেই। তাৰ পাছত এয়া তেলত পিঁয়াজ, জলকীয়া আৰু মান ধনিয়া দি ভাজি লৈছোঁ। তাৰ পাছত তাতে আকৌ অলপ হালধি দি গোটেইখিনি মিক্স কৰি লৈছোঁ। তাৰ পাছতে বইল কৰা কঁঠাল গুটি, আলু আৰু ভাজি লোৱা পিঁয়াজ, ধনিয়া, জলকীয়া আৰু লগতে আছিল 3টা কাৱৈ মাছ। এইখিনি ধুনীয়াকৈ গোটেইখিনি মিহলি কৰি লৈছোঁ। আৰু 3টা মানুহৰ কাৰণে 3টা লাডু বনাই লৈছোঁ। এয়া হৈছে দ্বিতীয়টো পিটিকা। খৰুৱা বেঙেনা, আলু, জলকীয়া, নিমখেৰে সানি লৈছোঁ। তাত অলপ কেঁচা তেল দি গোটেইখিনি আকৌ সানি লৈছোঁ। তাৰ পাছতে এয়া বাঢ়ি লৈছোঁ ভাত, তাত অলপ তেল দিছোঁ আৰু পিটিকা, 2টাকৈ পিটিকা আছিলে আৰু আছিল পৰ্ক আৰু ফ্ৰাই মাছ 3টা। আৰু এয়া চাওক মোৰ পঁইতা ভাত ৰেডি। আজিলৈ ইমানেই আছিল, বাই।